গাইজ বাঁহী দুটা অৰ্ডাৰ দিছিলোঁ এটা বাঁহী আছে তো দুটা বাঁহী অৰ্ডাৰ দিছিলোঁ ৰাধে ফ্লুটৰ পৰা এইটো ৰাধে ফ্লুটৰ পৰা আৰু ইয়াতে আপোনাৰ দুটা বাঁহী আছে এতিয়া এই বাঁহী দুটা আনবক্সিং কৰোঁ আৰু আপোনালোকক দেখাওঁ বাঁহী দুটা কেনেকুৱা তো ভিডিঅ'টো শেষলৈকে চাব হয়নে এইটো চি শাৰ্প আৰু এটা আছে এফ শাৰ্প এইটো এফ শাৰ্প গতিকে চাওঁ বাঁহীটো কেনেকুৱা এই পাইপ কিডাল কিয় দিছে ৰাইজ ক'বচোন যদি কোনোবাই জানে কিহৰ পাইপ বা ভাল দেখাত ধুনীয়া থ্ৰেড ধুনীয়া থ্ৰেডিং আৰু ৰাধে ফ্লুট PVCৰ দামটো বহুত কম মই আপোনাৰ লিখি দিম কিমান চি শাৰ্প এফ শাৰ্প এতিয়া বলক বজাই চাওঁ চি শাৰ্পটো লৈছোঁ চি শাৰ্পটো বজাই শুনাই দিওঁ ভাল ধুনীয়া ধুনীয়া চি শাৰ্পটো ধুনীয়া এতিয়া এফ শাৰ্পটো চাওঁ ভাল বাঁহীটো বেয়া নহয় যদি আপোনালোকে বহুতে এনেকুৱা ল'ৰা ছোৱালী আছে ফাৰ্ষ্ট ময়ো আছিলোঁ ফাৰ্ষ্ট নহয় ময়ো এতিয়াও যে আমি বাঁহী যিবিলাক প্ৰফেশ্যনেল বাঁহী আছে সেইবিলাক ল'ব লাগিলে মানে দাম বহুত ন তো এনেকুৱা হৈ যায় যে কোনটো বাঁহী ল'ম কোনটো নল'ম কোনোবাটো 1000 2000 গতিকে এই দুটা বাঁহী লৈছোঁ মই 600 টকাৰ ভিতৰত মানে এডালত 300কৈ পৰিল এইডাল আপোনাৰ 300 এইডাল আপোনাৰ 300 মানে 600 টকাতকৈ কিবা অলপ কম 10 টকা নে 15 টকা এনেকুৱা কম আছিলে তো যদি আপোনালোকে বাঁহী বজায় যদি কিছুমান এনেকুৱা থাকে নতুনকৈ ক্লাছ লয় আৰু বাঁহী কিনিব তেওঁলোকৰ তাত মানে অলপ বাজেটটো অলপ টাইট থাকে সেইকাৰণে এই বাঁহীকেইডাল ইউজ কৰিব পাৰে আৰু আপোনালোকে গুৰু সুধি ল'ব পাৰে নে নোৱাৰে এতিয়া মইতো ভালেই পাইছোঁ মই গতিকে ছাজেষ্ট কৰোঁ যে ৰাধে ফ্লুটটো আপোনালোকে বজাই চাব পাৰে এবাৰ আৰু যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যাতে আপোনালোকৰ বন্ধু বান্ধৱীসকলৰো মানে সুবিধা হয় আৰু এনেকুৱা ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ